হেল্ল' বন্ধুসকল, মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আজি যাবলৈ ওলাইছোঁ, যিহেতু ঘৰত আছোঁ সেইবাবে ঘৰৰ মানুহৰ লগত শিৱ মন্দিৰ আৰু ভৰালী নামঘৰলৈ যাওঁ বুলি ভাবিলোঁ। সেয়ে আজি ওলাই আহিছোঁ। প্ৰথমে শিৱ মন্দিৰলৈ যাম, তাৰ পাছত আমি ভৰালী নামঘৰলৈ যাম। তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। শিৱথান পালোহি আমি, আৰু ইয়াত চাকি বন্তি জ্বলাই লওঁ টেবুলত। বাবা বাবা এবাৰ আহিছে ক'ত আহিলা তুমি? ক'ত আহিলা? আমাৰ মৌ চাওঁ, ক'ত আহিলা মৌ? আৰু আমাৰ শিৱ মন্দিৰত চাকি জ্বলোৱা হৈ গৈছে। আৰু অকণমান আপোনালোকক শিৱ মন্দিৰৰ বাহিৰৰ পৰিৱেশটো দেখাওঁ। আৰু এয়া হৈছে মেইন মন্দিৰলৈ যোৱাৰ দুৱাৰদলি। এইফালেদিয়েই মন্দিৰলৈ যাব পাৰি। আৰু এতিয়া আমাৰ টেম্পু ষ্টাৰ্ট দিছে। এতিয়া আমি যাম ভৰালী নামঘৰলৈ। আমি আহি ভৰালী নামঘৰ পাই গ'লোহি। এয়া আৰু ইয়াতে চাকি বন্তি কিনিবলৈ পোৱাই যায়, যিহেতু আমি তাৰ পৰাই চাকি বন্তি এতিয়া লৈ লওঁগৈ। আমি টেম্পুৰ পৰা নামি চাকি বন্তি কিনিছোঁ। এয়া জেঠাই মা এয়া চাকি কিনি আছে, আৰু শৰাইও দিব, সেইবাবে ইয়াৰ পৰাই মাহ বুট কিনি লৈছে। আৰু এয়া আমাৰ চাকি বন্তি কিনা হৈ গ'ল। আৰু ইয়াত মায়ে এতিয়া চাকি জ্বলাই আছে, ধূপ চাকি আমি জ্বলালোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক। ইয়াতে চাকি ধূপ জ্বলোৱা হৈ গ'ল। আৰু এতিয়া আমি ইয়াত বাকীখিনি ভিডিঅ' কৰা নহ'ল। প্ৰসাদ খাই কৰি আমি ঘৰলৈ যাবলৈ ওলালোঁ। আৰু ঘৰলৈ ভাবিলোঁ, ঘৰলৈ যোৱাৰ আগত বজাৰ দুটামান কৰিবলৈ আছিলে, সেইবাবে আমি ভৰালী নামঘৰৰ পৰা বাহিৰে জখলাবন্ধালৈ আহিলোঁ। আৰু তাতে গৈ আমি
এয়া জখলাবন্ধা গৈ আছোঁ। আৰু ইয়াতে আমি এম বজাৰত সোমাম বুলি ভাবিলোঁ, আৰু তাৰ পৰাই দুটামান বস্তু কিনিম। এয়া আৰু আমি আহি এয়া এম বজাৰ পালোঁহি। এয়া ফাইনেলি এম বজাৰ পাই গ'লোহি। আৰু দুটামান বস্তু কিনিব লগা আছে, সৰু সুৰা বস্তু দুটা কিনি লওঁ। আৰু তাৰপাছত আৰু বিশেষ একো নাই, আৰু ঘৰলৈ যাম। আমাৰ বৌহঁতেও কিবা কিবি চাই আছে, মাহঁতেও চাই আছে। সেয়া মায়ে পূৰা একদম বস্তু চাই আছে। সেয়া আৰু এইবোৰ ধুনীয়া ধুনীয়া কিছু বস্তু আছে ইয়াতে। চুৱেটাৰবোৰো বহুত ধুনীয়া ধুনীয়া ওলাইছিলে, কিন্তু কিনা নহ'ল বাৰু সেইদিনা। আৰু ইয়াতে শাড়ীকেইখন ইমান ধুনীয়া, চাওক না, ইয়াত মাত্ৰ 99 টকা। এয়া এনেকুৱা শাড়ী দুখন ল'লোঁ, আৰু ভাল লাগিছিলে শাড়ীকেইখন, কটনৰ হয়, দামটো বহুত কম আছিলে। শাড়ী দুখন ল'লোঁ, আৰু মোৰ দুটামান বস্তু কিনা হ'ল, আৰু সিমানেই আৰু। আৰু আমাৰ বজাৰ কৰি কৰি ছোৱালী একদম জাঠাইৰ কোচত পূৰা টোপনি। ইমানেই, আৰু বিশেষ একো নাই। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে, তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু আগলৈও ভিডিঅ'বোৰ এনেদৰেই চাই যাব। তেনেহ'লে আজিলৈ ইমানতে মোৰ ভিডিঅ'টো শেষ কৰিলোঁ। ধন্যবাদ।